নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ লৈ উভতি আহিছো আৰু এই ভিডিঅ'টো জিঅ'ৰ বিষয়ে কোৱা হ'ব যে যোৱাকালি মোৰ 1.5 GB ডাটা শেষ হৈ যোৱাৰ পিছতো 2 GB ডাটা মই এভেইলেবল পাইছিলো আৰু এই 2 GB ডাটাটো ক'ৰ পৰা আহিছে মই তাকে আপোনাক জনাব বিচাৰিছো। 5 GB ডাটা শেষ হৈ যোৱাৰ পিছতো মই 2 GB ডাটা এটা অফাৰ পাইছিলো। অফাৰটো মই চাবৰ কাৰণে মই মাই প্লেনছত যাব লগা হৈছিলে। মাই প্লেনছত গ'লো। মাই প্লেনছত যোৱাৰ পিছতে মই এটা দেখা পালো তো মই মাই প্লেনছত গ'লো। মাই প্লেনছত যোৱাৰ পিছতে এতিয়াতো আপডেটিং হৈ আছে। মাই প্লেনছত যোৱাৰ পিছতে মাই প্লেনছত অহাৰ পিছত মই দেখা পালোঁ যে ক্ৰিকেট পেক এটা এক্টিভ হৈ আছে। তাত পোৱা যায় 2 GB পাৰ ডে আৰু এতিয়ালৈ মোৰ যিটো 399 পেক আছিলে সেই পেকটোত 290 MB এতিয়ালৈ মোৰ বাকী আছে। 290 MB শেষ হৈ যোৱাৰ পিছতে মোৰ 2 GB ডাটাটো আৰম্ভ হ'ব। তাৰপিছত ইয়াত এক্সপায়াৰী ডেট আছে 29 এপ্ৰিল। যোৱাকালি আছিলে 28 এপ্ৰিল। যোৱাকালি 2 GB ডাটাটো কালি শেষ হৈ গ'ল। আজি আকৌ ৰিনিউ হৈ গ'ল 2 GB পাৰ ডে 29 এপ্ৰিল। কিজানি আকৌ 30 এপ্ৰিলত আকৌ নতুনকৈ 2 GB ডাটা পাওঁ। তো এই মোৰ ডাটা প্লেনটো এক্টিভ হৈছিল। যদি মই ৰিচাৰ্জ হিষ্ট্ৰীত চাব যাওঁ, ৰিচাৰ্জ হিষ্ট্ৰীত গ'লে দেখা পোৱা যাব যে ক্ৰিকেট পেক এটা 100 টকা ৰিচাৰ্জ আছে আৰু এই 100 টকা ৰিচাৰ্জটো মই নিজৰ মাধ্যমতে কৰা নাছিলোঁ। এই পে'মেণ্ট মোডটো হৈছে 15। তাৰ অৰ্থাৎ কি মই গম নাপাওঁ। মোৰ লাষ্ট ৰিচাৰ্জ হৈছিল 399, যিটো 1.5 GB পাৰ ডে পাওঁ। সেইটোৱে। যদি আপুনি এই ক্ৰিকেট পেক অফাৰটো পাইছে তেতিয়াহ'লে মোৰ কমেণ্ট বক্সত জনাব। আৰু আপুনি যদি এই ক্ৰিকেট পেকটো বিচাৰিছে আপোনাৰ জিঅ' নাম্বাৰত, তেতিয়াহ'লে এদিন আপুনি মাই জিঅ' এপত এই ক্ৰিকেটটো খেলি চাওক। মই 26 তাৰিখে ক্ৰিকেটটো খেলিছিলোঁ আৰু 27 এপ্ৰিলত মোৰ এই 2 GB ডাটা অফাৰটো পাইছিলোঁ। আপুনিও এই ক্ৰিকেটটো খেলাৰ পিছত যদি 2 GB ডাটা অফাৰটো পায় তেতিয়াহ'লে কমেণ্ট বক্সত জনাব আৰু নাপালেও জনাব নাই অহা বুলি। তো আজিৰ ভিডিঅ'টো যদি আপুনি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰক, যদি বেয়া পাইছে ডিছলাইক কৰক, আৰু যদি টেকন'লজি ভিডিঅ' আপুনি চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বন্ধু বান্ধৱীৰ সৈতে চেনেলটো শ্বেয়াৰ কৰক। ধন্যবাদ।